Hello viewers, welcome and welcome back to my channel. আৰু বহুত দিনৰ পিছত আপোনালোকৰ মাজলৈ হোলীৰ ভিডিওটো লৈ আহিলো। আশা কৰিছো আপোনালোক সকলোৱে হোলী ভালে ভালে খেলিলে চাগে। হোলীৰ দৰে আপোনালোকৰ জীৱনটো যাতে সদায় কালাৰফুল হৈ থাকে। আৰু এইবাৰ পিছে মই দুদিনে হোলী খেলিলো। দুদিনৰ ভিডিও বনোৱা নহল, পিছদিনাখন অকল হোলী খেলাতে ব্যস্ত হৈ থাকিলো, কিন্তু প্ৰথম দিনা মই খেলাৰ অলপ ভিডিও ৰাখি থৈছিলো আপোনালোকক দেখুৱাবৰ কাৰণে। তেতিয়া হলে চাও বলক। আমাৰ বাচ্চা পাৰ্টিয়েও কিন্তু পুৰা এনজয় কৰিছে হোলী। তাহাঁতি ড্ৰাই হোলী খেলা নাই, তাহাঁতি অকল ফিচকাৰি মাৰি ইটোৱে সিটোক তিয়াইছে আৰু লগতে আমাকো তিয়াইছে। আৰু আমি ঘৰৰ ওচৰৰ বোৱাৰী কেইজনীয়ে একেলগে এবাৰ হোলী খেলিলো, খুব ভাল লাগিলে। আৰু এয়া হৈছে ৰঞ্জু বৌ, এপিনে এয়া দীপ্তি বৌ, এপিনে সুমি, সাগৰিকা, আৰু এয়া হৈছে গীতি। আপোনালোকে মোৰ আগৰ ভিডিওটো সাগৰিকা, সুমি, গীতি, ৰঞ্জু বৌক দেখিছে, আৰু পিছলৈকেও তাহাঁতক মোৰ ভিডিওত আপোনালোকে দেখিয়ে যাব। আৰু হোলী দুদিন বহুত এনজয় কৰিলোঁ, বহুত ভালকৈ হোলী খেলিলোঁ এবাৰ, বহুত ভাল লাগিলে হোলী। আপোনালোকে ভিডিওটো একদম লাষ্টলৈকে চাব। ইয়াত ধুনীয়া আজি চিকেনৰ ৰেচিপি এটা আছে, তিল দি বনোৱা। আপোনালোকক মই পিছত দেখুৱাই আছোঁ, হাজবেণ্ডে বনাইছিলে। তেতিয়াহ'লে একদম ভিডিওটো পিছলৈকে চাব। আৰু মই কেইখনমান ফটো লগাই দিছোঁ ইয়াত। একচুৱেলি মেমৰি হিচাপে মই ৰাখি থৈছোঁ আৰু ইউটিউবত, সেইটো কাৰণে ফটোকেইখনো মই লগাই দিছোঁ। হোলীৰ ভিডিওটো ইমানতে শেষ। আৰু এতিয়া আমি চাওঁ বলক তিল দি বনোৱা চিকেনৰ ৰেচিপি। আৰু এয়া হৈছে তিল দি বনোৱা চিকেন, হাজবেণ্ডে বনাইছিলে। তেনেহ'লে চাওঁ বলক এইখিনি বনাবলৈ আমাক কি কি লাগে। ইয়াত প্ৰথমতে আপোনাৰ আদা নহৰু পেষ্ট কৰি লৈছে, আৰু পিঁয়াজো পেষ্ট কৰি লৈছে, লগতে বিলাহীও পেষ্ট কৰিছে, আৰু তিলখিনিও পেষ্ট কৰি লৈছে। আৰু আলুখিনি প্ৰথমতে ফ্ৰাই কৰি লৈছে। আৰু তাৰ পাছত এইপিনে কেৰাহীত তেল গৰম হ'ল। ইয়াত চব গোটা গৰম মছলা দিছে। ইয়াত দিছে লং, ইলাইচি, ডালচেনি, গোটা জিৰা, শুকান জলকীয়া, তেজপাত আৰু পাঁচফোৰণ। এই সকলোখিনিয়ে ইয়াত দিছে, আৰু গোটা জালুক দিছে। গোটা গৰম মছলা যিখিনি হয় সকলোখিনিয়ে দিছে ইয়াত। এতিয়া ইয়াত পেষ্ট কৰি থোৱা পিঁয়াজ, আদা নহৰু গোটেইখিনি দি দিছে, আৰু এইখিনি এতিয়া এবাৰ ভালকৈ লৰাই ল'ব। আমাৰ আদা নহৰু আৰু পিঁয়াজৰ পেষ্টটো ধুনীয়াকৈ ভজা হৈ গৈছে। ইয়াত আকৌ এতিয়া দিছে পেষ্ট কৰি থোৱা বিলাহীখিনি দিয়াৰ পিছত আকৌ এবাৰ ভালকৈ লৰাই দিছে। আৰু এতিয়া ইয়াত দিছে নিমখ। এতিয়া নিমখ অলপেই দিছে, পিছত আকৌ দিবলগীয়া হ'ব। এতিয়া অকণমান দি আকৌ ভালকৈ মছলাখিনি ভাজি লৈছে। আমাৰ এইখিনি ধুনীয়াকৈ ভজা হৈ গৈছে, দেখিছে আপোনালোকে। ইয়াৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিছে। আৰু এতিয়া ইয়াত দিছে গোটেই মছলাখিনি মানে ইয়াত পানীত মিক্স কৰি দিছে। হালধি, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, চিকেন মছলা গোটেইখিনি পানীত মিক্স কৰি ইয়াত দি দিছে। এতিয়া আকৌ এবাৰ ভালকৈ লৰাই দিছে, আৰু এইখিনিও আকৌ ভালকৈ ভাজি ল'ব। আমাৰ মছলাখিনি মাজে মাজে লৰাই ভাজি থকা হৈছে।
আৰু এতিয়া ভাজি প্ৰায় হৈয়ে গৈছে দেখিছে আপোনালোকে কিমান ধুনীয়াকৈ মছলাখিনি ভাজ খাইছে আৰু এতিয়া মছলাখিনি ভজা হৈ গ'ল যেতিয়া এতিয়া ইয়াত দিব চিকেন আৰু চিকেনখিনি দিয়াৰ পিছত আকৌ ভালকৈ লৰাই ল'ব এতিয়া মাংসখিনি ভালকৈ লৰাই আছে যাতে মছলাখিনি ভালকৈ মাংসত সোমাই যায় অলপ সময় এনেকৈ লৰাই থাকিব এতিয়া এতিয়া আকৌ ইয়াত দিছে অলপ নিমখ আৰু এতিয়া আকৌ ভালকৈ লৰাই লব নিমখ অলপ অলপকৈহে দিছে দেই মছলাখিনি ভাজি থাকোঁতে অলপ দিছিলে আৰু এতিয়া অলপ দিছে আৰু ফাইনেল পানী দি হোৱাৰ পিছত একেবাৰে লাষ্ট জোখমতে দি দিব আৰু এতিয়া আকৌ ভালকৈ লৰাই আছে মাংসটো খাবলৈ পিছে ভাল হৈছিলে হোলি দিনা বনাইছিলে মোৰ বাহঁতো আহিছিলে আমি একেলগে হোলি খেলিলোঁ আৰু এওঁ বনাইছিলে তিল দি চিকেন খাবলৈ খুব ভাল হৈছিলে আৰু নিমখ পিছে তিনিবাৰকৈ তেওঁ অলপ অলপকৈ কিয় দিছে বাৰু ময়ো নাজানো মই ভিডিঅ'টো কৰি ৰাখিব দিছিলোঁ তেওঁ মাংস বনাই থাকোঁতে ভিডিঅ'টো কৰি ৰাখিছিলে মোৰ কাৰণে ময়ো এতিয়া এডিটিং কৰি থাকোঁতেহে মই দেখিলোঁ যে এওঁ অলপ অলপকৈ নিমখ তিনিবাৰ দিছে কিন্তু কিয় সেইটো বাৰু মই নাজানো তিনিবাৰকৈ অলপ অলপকৈ দিছে কিন্তু যিয়ে নহওক আমাৰ টেষ্টটোহে মেটাৰ কৰে টেষ্টটো কিন্তু ভাল হৈছিলে আৰু এতিয়া ইয়াত কেঁচা জলকীয়া কাটি দিলে আৰু কেঁচা জলকীয়া কাটি দিয়াৰ পিছত আকৌ ভালকৈ লৰাই আছে আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰিব পাৰে খাবলৈ খুব ভাল হৈছিলে নিমখটো আপোনালোকৰ নিজৰ কথা আপোনালোকে কম খাই বেছি খায় আৰু আগত দিয়ে পিছত দিয়ে সেইটো আপোনালোকৰ নিজৰ কথা নিজৰ হিচাপতে আপোনালোকে নিমখটো দিব আৰু মাংসটো সকলোৱে বনাব জানেই আমিনো কেনেকৈ বনাইছোঁ জাষ্ট সেইটোৱে দেখুৱাইছোঁ আপোনালোকক আৰু এইখিনি সময়তে পেষ্ট কৰি থোৱা তিলখিনি আৰু দিছে প্ৰথমতে অলপ দিছে তাৰপাছত আকৌ দিব এতিয়া তিলখিনি দিয়াৰ পিছত আকৌ এবাৰ ভালকৈ লৰাই লৈছে এতিয়া বাকী থকা তিলখিনিও ইয়াত দি দিছে আৰু তিলখিনি দিয়াৰ পিছত আকৌ ভালকৈ ভাজি থাকিব মাংসখিনি ঢাকি ঢাকি ভাজি আছিলে এতিয়া মাংসখিনি প্ৰায় হৈয়ে গৈছে মাংস ধুনীয়াকৈ সিজিছে আৰু মাংসৰ পৰা তেল ওলাবও আৰম্ভ কৰিলে আৰু দেখিছে আপোনালোকে তিলৰ কালাৰটো আহিছেও অলপ ক'লা ক'লাকৈ মাংসখিনি হওঁতে প্ৰায় এঘণ্টামানেই লাগিলে আচলতে ভালকৈ ঢাকি ঢাকি ভাজি বনালে মাংসৰ টেষ্টটো বেছি ভাল হয় সেইটো কাৰণে এওঁ ঢাকি ঢাকি ভাজি বনাই আছিলে টাইম গৈছে যদিও গৈছে আৰু টেষ্টটো ভাল হ'ব লাগে আৰু এতিয়া টাইম হৈছে পানী দিয়াৰ এওঁ পানী দি দিলে প্ৰথমতে অলপ দিছে তাৰপাছত জোখমতে দি দিব আৰু আপোনালোকে নিজৰ হিচাপত পানীখিনি দিব যিমান মানুহলৈ বনায় আমাৰ মানুহ অলপ সৰহ আছিলে সেইদিনাখনি সেইটো কাৰণে অলপ বেছিকৈ পানী দিয়া হৈছে আৰু এতিয়া ফাইনেল পানী দি দিছে ফাইনেল পানী দিয়া হৈ গ'ল আৰু এতিয়া দিব লাষ্টত গৰম মছলা এনেও লাষ্টতে দিয়া হয় লাষ্টত দিলে গৰম মছলাৰ টেষ্টটো বেছি ভালকৈ ওলায় মাংসত সেইটো কাৰণে লাষ্টতে দিয়া হয় আৰু এতিয়া গৰম মছলা দিয়া হৈ গ'ল তাৰপাছত আকৌ ভালকৈ লৰাই দিব আমাৰ মাংস বনি ৰেডি হৈ গ'ল দেখিছে আপোনালোকে কিমান ধুনীয়াকৈ বকবকাই আছে একেবাৰে এতিয়া লাষ্টত দিছে কেঁচা ধনিয়া যিটো দিলে বহুত ভাল লাগে মাংসত আৰু এতিয়া কেঁচা ধনিয়া ধুনীয়াকৈ কাটি দিছে আৰু তাৰপিছত আমাৰ মাংস ৰেডি হৈ গ'ল ধনিয়াখিনি দিয়াৰ পিছত এবাৰ ভালকৈ লৰাই দিছে আৰু এতিয়া ফাইনেল নিমখ দিব আৰু এতিয়া আমাৰ ফাইনেল নিমখ দিয়া হৈ গ'ল আৰু আমাৰ মাংস ৰেডি হৈ গ'ল আৰু এতিয়া গেছ অফ কৰি অলপ সময় ঢাকন দি থৈ দিব মাংসখিনি হোৱাৰ 10 মিনিটমান পিছত নমালেহে
খাবলৈ টেষ্টটো বেছি ভাল হয়। মই এইটো আপোনালোকক আগতেও কৈছোঁ। আৰু এইটো হৈছে মাংসৰ ফাইনেল লুক। বহুত ধুনীয়া হৈছিলে খাবলৈ। আপোনালোকেও ৰেচিপিটো ট্ৰাই কৰিব পাৰে আৰু ট্ৰাই কৰিলে কেনেকুৱা পালে আপোনালোকে জনাবলৈ কিন্তু নাপাহৰিব। মই ইয়াৰ আগত দিয়া পনীৰ বিৰিয়ানীৰ ৰেচিপিটো মোৰ ফ্ৰেণ্ড দুগৰাকী মানে ট্ৰাই কৰিছে, খুব ভাল লাগিছে শুনি। আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰিব পাৰে, খুব ভাল পাব খাই। আৰু ট্ৰাই কৰিলে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ ইমানখিনিয়ে, আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।